হেল্ল' ভিউৱাৰ্ছ, যোৱা বৃহস্পতিবাৰে এওঁ ছাইটৰ কাম এটা চাবলৈ নগাঁৱৰ মিছালৈ গৈছিলে আৰু মই বোলোনো তুমি যেতিয়া সেইফালে যাবাই মই ঘৰলৈ নোযোৱাকৈ থাকিব পাৰোঁ নেকি। সেইকাৰণে এয়া মই ক্ষেত্ৰী গৈ পালোঁ আৰু তেওঁ মোক নমাই দিয়েই নৰখিলেই গ'লগৈ আৰু মই গৈয়ে একদম ব্ৰেকফাষ্টটো কৰি ল'লোঁ। মানে ঘৰত যাব লগা থাকিলে মই এনেও অলপমান কমকৈ খাই যাওঁ আৰু তাৰ পাছত আজি যিহেতু বৃহস্পতিবাৰ গতিকে গোটেই ভেজেই আছিলে আৰু এইবোৰ চব আমাৰ বাৰীৰে হয়। গতিকে এয়া হ'ল দুপৰীয়াৰ সাজত ভাত, কচু পিটিকা, বুটৰ চাটনি, চজিনা, পনীৰ আৰু দালি। একদম তৃপ্তিৰে খাই গধূলিলৈ শুই ল'লোঁ আৰু এইফালে আন্ধাৰ হৈ গ'ল, তেওঁ অহাই নাই। মা আৰু মই আগফালে বাৰাণ্ডাতে বহি কথা পাতি ৰৈ আছোঁ আৰু এয়া 6:30 মান বজাত তেওঁ আহি পালে আৰু দৌৰাদৌৰিকৈ চাহকাপ খাই এয়া আমি গুৱাহাটীলৈ আহিবলৈ ওলালোঁ। ইমানেই আছিলে, বাই।